Welcome to Dimpy Small World. আজি এটা অকমান বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছো লগতে কৈ থৈ দিও মাত্ৰ অকমান ভাঙি আছে গতিকে সৰি ফৰ দ্যাট চাই দেখো ভিডিঅ'টো Hello everyone, মই আজি আপোনালোকৰ ওচৰত অকমান নিজৰ সেলফ মেকওভাৰ দেখাম বুলি ভাবিছো এখন বিয়া আছে বিয়ালৈ যাব ওলাইছে দেখিছে আপোনালোকে মই অকমান ব্ল্যাক কালাৰৰ লগতে ৰেড এণ্ড গ্ৰীন কালাৰৰ অকমান ডিজাইন থকা মেখেলা চাদৰ যি পিন্ধিছো ইয়াৰ লগত মিলাই পিনে মই আজি অকমান মেকআপ কৰিম আৰু ইয়াতে মই বিভিন্ন কোম্পানীৰ প্ৰডাক্ট ইউজ কৰিম বাট স্পেশালি আৰবান কালাৰৰ কেইটামান প্ৰডাক্ট ইউজ কৰি দেখাম বুলি ভাবিছো আপোনালোকে চাই থাকক মোৰ মেকআপ লুকটো কেনেকুৱা হয় মই কোনো বিউটি এক্সপাৰ্ট নহয় কোনো ট্ৰেইনিংও লোৱা নাই বাট দেখি পিনে বা নিজে কৰি পিনে যিখিনি হৈছে সেইখিনিৰে যিখিনি শিকিছো সেইখিনিৰে নিজকে অকমান সজাই পৰাই ৰাখি ভাল পাওঁ তেনেকে অকমান ডেইলি লাইফত কেন আমি কবাত যদি যাওঁ অকমান নিজকে যদি ধুনিয়া দেখনিয়াৰ কৰি তুলো নিজৰো ভাল লাগে আনৰটো মই নকওঁ নিজকে আমি যদি ধুনিয়া ৰূপত দেখো আমি একচুয়ালি নিজকে নিজে চাইও ভাল পাওঁ নিজৰ সেলফ স্যাটিসফ্যাকশনটো বাঢ়ে আৰু একচুয়ালি মেকআপে আমাৰ সেলফ কনফিডেন্সটো বঢ়াই দিয়ে সৌন্দৰ্যটো সকলোৰে মাজত থাকে কিন্তু তাক যদি আমি ফুটাই তুলো হেতু বেছি আকৰ্ষণীয় কৰি তুলে আনৰ চকুত সেইকাৰণে মই ভাবো অকমান মেকআপ কৰিব লাগে আচ্ছা স্টাৰ্ট কৰো আজি মেকআপটো ওকে প্ৰথমতে মই লৈছো ফ্ৰুট অফ দ্য আৰ্থৰ ফেয়াৰনেছ জেল হয় এটোত আপোনাৰ SPF 14 আছে জেনাৰেলি মেকআপত বহুতে বেছ হিচাপত প্ৰাইমাৰ ইউজ কৰে আপোনালোকে দেখিছেই কিন্তু প্ৰাইমাৰ ইউজ নকৰাকে মই এটো নেচাৰেল যোনটো বস্তু আছে এটো একচুয়ালি এলোভেৰা আৰু লিকুইৰাইছৰ হয় গতিকে মই এটো ইউজ কৰিম এটো মোক স্কিনটো প্ৰটেক্ট কৰি ৰাখিব সাধাৰণতে আমি যিয়ে মেকআপ ব্যৱহাৰ নকৰো কিয় মেকআপত অলপ হলেও কেমিক্যাল থাকেই হয়নে নহয় হি আমাৰ স্কিনটো হাৰ্ম কৰে চাবচোন মেকআপ বেছিকৈ ব্যৱহাৰ কৰাৰ পিছত স্কিন বিলাক বেয়া হৈ যায় গুটি উঠে পিগমেন্টেশন বিলাক একচুয়ালি বেছি হৈ যায় সেইকাৰণে প্ৰথমতে আমি সদায় আমাৰ যোনটো নেচাৰেল স্কিন হয় হেতু আমি ভালকে প্ৰটেক্ট কৰি ৰাখিব লাগে তাৰ কাৰণে মই এটো এলোভেৰাটো ব্যৱহাৰ কৰি খুব ভাল পাইছো আৰু এটোৰ একচুয়ালি জেলটোৰ এটা ভাল বস্তু কি হয় এটো মানে আপোনাৰ এনে জেনাৰেলি আমি বহুতে বাহিৰৰ মাৰ্কেটৰ কোম্পানীৰ এলোভেৰা জেল ইউজ কৰো কিন্তু হেবিলাক জেল বিলাকে আপোনাৰ মানে চিপচিপা টাইপ এটা লাগি থাকে ন কিন্তু এটো আপোনাৰ চিপচিপা নহয় মুখখন ধুনিয়াকে শুকাই যায় ইয়াৰে পিছৰ অংশখিনি মই ভয়েস ওভাৰে কৰি দিছো মানে বেকগ্ৰাউণ্ডৰ পৰা বাচ্চা ইমান চিঞৰবাখ কৰি আছে আপোনালোকে হয়তো কলে বুজিয়ে নাপাব এবাৰ মই মডি কেয়াৰৰ স্লোকাৰ এটা ফেস ক্ৰীম ব্যৱহাৰ কৰিছো যিকোনো ময়শ্চাৰাইজাৰ ক্ৰীম আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই পাৰ্সোনালি এই ক্ৰীমটো ব্যৱহাৰ কৰি খুবেই ভাল পাইছো উইন্টাৰত বিশেষকৈ মানে স্কিনটো বহুত ধুনিয়া স্মুথ কৰি ৰাখে আৰু ফেসত এটা ধুনিয়া গ্লো আনে কিন্তু সামাৰত অকমান এটো ক্ৰীম ব্যৱহাৰ কৰিলে হয়তো আপোনাক অইলি ফিল কৰিব পাৰে এতিয়া ক্ৰীমটো লগোৱা হোৱাৰ পিছত মই ফাউন্ডেশন লগাইছো যিকোনো ফাউন্ডেশনেই লগাব পাৰে গুটি মুখতে ফাউন্ডেশনখিনি মই অকমান আঙুলিৰে লগাই লৈছো আজিকালি লিকুইড আপোনাৰ ডাইৰেক্ট মানে ফেসত লগাব পৰা বিধৰো পায় আৰু এনেকুৱা ধৰণৰ ষ্টিক টাইপৰো পায় যিকোনো ব্যৱহাৰ কৰিলে হয় মোৰ মুখত মানে বেছি আপোনাৰ তেনেকুৱা স্পট বা ফেস কাৰেকশন কৰিব লগা বিধৰ বৰ্তমানলৈকে হোৱা নাই গতিকে মই ইমান বেছি এনেকৈ ফেস কাৰেকশন কৰি নাথাকো বা মান প্ৰফেশনালি নাজানো দিয়কচোন আৰু এনে অকমান মুখৰ মানে যি সৰু সৰু অলপ চলপ দাগ সাগ আছে সেইখিনি কভাৰ কৰিব কাৰণে ফাউন্ডেশনটো লগাও কেতিয়াবা মই একচুয়ালি নলগাকে অকল পাউডাৰ লগাই পিনে ক্ৰীম আৰু পাউডাৰ লগাই পিনেও বাহিৰত মানে ফুৰিব কাৰণে যাওঁ কিন্তু ফাউন্ডেশনটো লগালে কিবা পাৰ্টি থাকিলে মুখত এটা ধুনিয়া এটা গ্লো আহে আৰু ফেসটো কৰাৰ লগতে নেকটো কৰিবৰ কাৰণে নাপাহৰিব নেকটো নহলে মানে কলা হৈ থাকিলে বহুত বেয়া দেখি ময়ো মানে খুব দৌৰাদৌৰি হৈছে কাৰণে খুব ভালকে নেকটো কৰিব পৰা নাই তথাপিও অকমান লগাই দিছো এতিয়া ইয়াৰ ওপৰত মই মেবেলিনৰ ফেস যেটো কম্পেক্ট আছে হেয়া অকমান ব্যৱহাৰ কৰিছো মোৰ ফাউন্ডেশনখিনি সেটিং কৰিবৰ কাৰণে ব্ৰাছৰে আপোনালোকে গুটি মুখখনতে ধুনিয়াকে কম্পেক্ট পাউডাৰ ব্লেন্ড কৰি দিব ধুনিয়াকে তেতিয়া তাৰমানে মুখত ফেসটো ধুনিয়াকে কভাৰ হৈ যায় এতিয়া মই আইব্ৰোখিনি বনাই লম
আৰবান কালাৰৰ আপোনালোকে আইব্ৰ' পাব। এইটো কিন্তু মোৰ আগৰ এটা আছিলে, শেষ হোৱা নাই কাৰণে মই নতুনকৈ লোৱা নাই। এইটো আৰবান মানে কালাৰটো মই পাৰ্চনেলি খুব ভাল পাওঁ, খুব ধুনীয়া নেচাৰেল লুক দিয়ে, অকণমান ব্ৰাউনিছ টাইপৰ হয়। আৰু ইয়াৰ লগতে মই ডাৰ্ক পেঞ্চিল যে আছে সেইটোৰে অকণমান ঘূৰি দিছোঁ, দেখিছেনে? মোৰ একচুৱেলি আইব্ৰ' ব্যৱহাৰ নকৰিলে অকল কেতিয়াবা পেঞ্চিল দিও মই ইউজ কৰোঁ, তেতিয়া মানে খুব ধুনীয়া নেচাৰেল লুক এটা আহে। ব্ৰাউন আৰু লগতে আপোনাৰ অকণমান গ্ৰে যেতিয়া মিক্স হৈ যায় ন, একদম পূৰা অৰিজিনেল যেনে লাগে। বেছি আৰ্টিফিচিয়েল লুক একচুৱেলি ভাল নালাগে, মই নিজে ইমান ভাল নাপাওঁ, সেইকাৰণে মই তেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়া মোৰ এখন আই শ্বেডো প্লেট আছিলে, তাৰ পৰা মই চকুৰ ওপৰত গল্ডেন কালাৰখিনি অকণমান লগাই লৈছোঁ, গল্ডেন কালাৰৰ লেয়াৰ এটা লগাই লৈছোঁ। এতিয়া যিখিনি আইব্ৰ' তলৰ অংশ আছে সেইখিনি অকণমান হাইলাইট কৰিবৰ কাৰণে মোৰ প্লেটখনত চিলভাৰ কালাৰ এটা আছিলে, চিলভাৰটো বা অকণমান হোৱাইট টাইপৰ থাকিলে বা বহুতে আপোনাৰ ইয়াতে গ্ল' আনিবৰ কাৰণে বেলেগ বেলেগ কিবা কিবি ব্যৱহাৰ কৰে, মই এইবিলাক দিয়া নাই বাৰু, চিলভাৰটোৱে দিছোঁ যাতে অকণমান উজ্জ্বল দেখা হয়। আৰু চকুৰ তলৰ অংশখিনিতো অকণমান ডাৰ্ক ব্ৰাউন কালাৰৰ লগাই লৈছোঁ আই শ্বেডো। এইবাৰ মই ব্যৱহাৰ কৰিম আৰবান কালাৰৰ কাজল। সঁচাকৈ কৈছোঁ, এই কাজলডাল মই ব্যৱহাৰ কৰি বহুত বেছি ভাল পাইছোঁ। এয়া দেখিছে আপোনালোকে, মাত্ৰ মানে এবাৰ আপোনাৰ লগালেই পূৰা ধুনীয়াকৈ কাভাৰ হৈ যায়, বেছি ঘঁহি থাকিব লগা নহয়। বহুত মডি কেয়াৰৰ প্ৰত্যেকটো বস্তুৱে মানে পূৰা যিখিনি কছমেটিক্স পাইছোঁ ইউজ কৰি মানে বেয়া পোৱা নায়েই। আৰু আপোনাৰ এবাৰ যদি ব্যৱহাৰ কৰে হয়তো আপুনি বেলেগ প্ৰডাক্ট মানে ইউজ নকৰিব। ইয়াত দেখিছে কাজলটোৱে মই চকুৰ ওপৰতো লগাইছোঁ। ডাইৰেক্টলি এনেই জেনেৰেলি আমি এনেকৈ কাজল ব্যৱহাৰ কৰিও বাহিৰত যাব পাৰোঁ, কিন্তু যিহেতুকে মই আজি এটা ফাংচন এটেণ্ড কৰিবলৈ যাম, গতিকে এইটোতে অকণমান মানে মডিফাই কৰি অকণমান যাতে গ্লেমাৰাছ লুক এটা আহে, সেইটোৰ কাৰণে মই আৰু অকণমান হাইলাইট কৰিব বিচাৰিছোঁ। মই চকুকেইটাত অকণমান স্মকি ইফেক্ট দিব বিচাৰিছোঁ, তাৰ কাৰণে মই কাজলখিনি ব্ৰাছেৰে অকণমান স্প্ৰেড কৰি দিছোঁ। আপোনালোকে এনেই ধৰি লওক নৰ্মেল স্মকি আইজ যদি বনাব বিচাৰে এনেকৈও আপোনালোকে কৰিব পাৰে, ৰেগুলাৰ মানে ইউজেজৰ কাৰণে। দেখিছে চকুৰ তলৰ অংশখিনিও মইতো বেছি কাজল ব্যৱহাৰ কৰাও নাছিলোঁ, মোৰ ব্ৰাছতো তেনেকৈ এক্সট্ৰাকৈ লোৱা নাই, সেইখিনিয়ে ধুনীয়াকৈ স্প্ৰেড হৈ গৈছে মোৰ চকুৰ তলৰ অংশখিনিত। ইচ্ছা কৰিলে আৰু ডাৰ্ক কৰিব পাৰে, মই বহুত বেছি ডাৰ্ক কৰা নাই যিহেতুকে দিনৰ ভাগত যাম, বহুত বেছি হাই মানে মেকআপ কৰিলে ভাল নেদেখি অকণমান ডাৰ্কনেছটো অকণমান লাইটকৈ ৰাখিছোঁ। ৰাতিৰ ভাগত হ'লে আপোনালোকে আৰু বেছি উজ্জ্বল কৰিব পাৰে চকু দুটা। আচলতে এতিয়া মানে আপোনাৰ মেকআপৰ মেইন এট্ৰেকশ্যনটো চকুকেইটাই হয়। মইতো বাৰু ইমান নাজানো, মানে তথাপিও যিখিনি আৰু পাৰোঁ চকুখিনি অকণমান আকৰ্ষণীয় কৰিলে ভাল লাগে। এতিয়া মই মোৰ অকণমান গ্ৰে কালাৰৰ নিচিনা চকুত লগোৱা গ্লিটাৰ নে কিবা বুলি কয় নেকি, গ্লিটাৰ যে পায়, বহুত দিন আগতে আনিছিলোঁ কিন্তু তেনেকৈ ইউজ কৰা নহয়, যামনো ক'ত, গোটেই যোৱা বছৰটোতো কৰোণাৰ কাৰণে বন্ধ। আৰু আজিকালি মই মানে এই কালাৰ পেঞ্চিলবিলাকে ইজি হয় কাৰণে ব্যৱহাৰ কৰোঁ। এতিয়া আপোনালোকে দেখিছে নহয়, এনেকৈ চকুত অকণমান কাজল বা বেলেগ এনেকৈ আইশ্বেডো লগাই গ্লিটাৰ লগাবও পাৰে। গ্লিটাৰ লগালে অকণমান মানে ধুনীয়া পাৰ্টিৱেৰ লুক এটা আহে, গ্লেমাৰাছ লুক এটাও আহে। সেইটো এনেকৈ ডাইৰেক্টলি লগাই পিনেও যাব পাৰি, কিন্তু মই ধৰি লওক এইখিনিতে আকৌ আৰু অলপমান বেছি মানে আৰু হাইলাইট কৰিব বিচাৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আইলেছ ব্যৱহাৰ কৰিব পাৰে, কিন্তু পাৰ্চনেলি মই আইলেছটো ইমান ভাল নাপাওঁ, মানে বহুত আৰ্টিফিচিয়েল লুক থকা যেন পাওঁ। তথাপিও ৰাতিৰ ভাগততো ব্যৱহাৰ কৰিব পাৰি, দিনৰ ভাগত মানে ইমান ভাল নালাগে। যদি তথাপিও মানে নিজৰ ঘৰৰ ফাংচন কাৰোবাৰ হয় লগাব পাৰে, মই তেনেকৈ লগোৱা নাই, মাস্কাৰাই লগাওঁ। মই আইলাইনাৰডালেৰে অকণমান হাইলাইট কৰি লৈছোঁ। আৰু এয়া অকণমান মাস্কাৰা ব্যৱহাৰ কৰিছোঁ। আৰবান কালাৰৰ নেক্সট মই মানে মাস্কাৰাডাল কিনিম বুলি ভাবিছোঁ, মোৰডাল বহুত পুৰণা হ'ল কিন্তু মানে শেষ হোৱা নাই কাৰণে মই এতিয়াও ইউজ কৰি আছোঁ।
মই এতিয়া ভাবিলোঁ যে অকণমান চকুকেইটাত মোৰ মডিকেয়াৰৰ এডাল অনা আছিলে কালাৰ পেঞ্চিল অকণমান ডাৰ্ক গ্ৰীণ কালাৰটো সঁচাকৈ বহুত ধুনীয়া হয় আৰু মানে এই কালাৰটো আপোনাৰ দিনটোৰ পৰা ধুনীয়াকৈ লাষ্টিং কৰে যোনটো মই আগতে লগাইছোঁ গ্লিটাৰ সেইটো তাৰমানে আপোনাৰ অকণমান ঘামিলে স্প্ৰেড হৈ যায় চকুকেইটা ক'লা পৰা নিচিনা হৈ যায় কিন্তু এই মডিকেয়াৰৰ আই পেঞ্চিলডাল যদি মানে লগাই যাওঁ অকল যদি পেঞ্চিলডালো লগাই যাওঁ তেতিয়াহ'লেও তাৰমানে বহুত দেৰিলৈকে আপোনাৰ কালাৰটো আপোনাৰ স্প্ৰেড নহয় ধুনীয়া হৈ থাকে আৰু অকণমান মোৰ কাপোৰটোত যিহেতুকে গ্ৰীণ আছে কালাৰ অকণমান দূৰৰ পৰা যদি গ্ৰীনিছ মানে লুকছ এটা আহে সেইটো কাৰণে সেইটো লগাই ল'লোঁ একেবাৰে খুব ডাৰ্ক ব্লেকো নেদেখি আৰু যাতে গ্ৰীণো নেদেখি দুটা কালাৰ মই মানে মিলাই দিলোঁ মোৰ লিপছ প্ৰটেকশ্যনৰ কাৰণে প্ৰথমতে মই লিপষ্টিক লগোৱাৰ আগতে আৰ্বান কালাৰৰ এটা লিপ বাম লগাই লৈছোঁ ই মোৰ লিপছকেইটা খুব ধুনীয়া স্মুথ কৰি ৰাখিব এতিয়া মই ইয়াৰ পিছত আৰ্বান কালাৰৰ লিপ পেঞ্চিল যোনটো আছে সেইটো ব্যৱহাৰ কৰিছোঁ মোৰ লিপছকেইটা শ্বেপ দিবৰ কাৰণে লিপছকেইটা মোৰ সৰু হয় মানে পেঞ্চিল ব্যৱহাৰ কৰোঁ মই এনেই সদায় সাধাৰণতে পেঞ্চিল ব্যৱহাৰ নকৰোঁ কেতিয়াবা মানে লগা হ'লেহে অকণমান শ্বেপটো ভালে থাকিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ইয়াৰ পিছত মই লিপষ্টিক ব্যৱহাৰ কৰিম মই আৰ্বান কালাৰৰে হয় একদম মানে লাইট ৰেড কালাৰ যোনটো আছে বেছি ডাৰ্ক নহয় একচুৱেলি ইয়াতে আপোনাৰ লিপ লাইনাৰডালৰ লগত লগোৱাৰ কাৰণে অকণমান ডাৰ্ক লাগিছে কিন্তু আপোনাৰ কালাৰটো লাইট হয় একদম উজ্জ্বল ৰঙাটো নহয় যিহেতুকে মানে দিনৰ ভাগত হয় গতিকে বেছি টেকটিকিয়া ৰঙা লগাই গ'লেও ভাল নালাগে সেইটো কাৰণে মই এইটো লিপষ্টিক লগাইছোঁ মোৰ অলমষ্ট হৈয়ে গ'ল আৰু কিন্তু যিহেতুকে আপোনাৰ আজিকালি আৰু মুখত হাইলাইটটো নকৰিলে নহয়ে মই গতিকে হাইলাইটাৰ হিচাপে অকণমান লিকুইড হাইলাইটাৰ এটা আছিলে সেইটো অকণমান মোৰ হাইলাইটিং যিখিনি এৰিয়া আছে তাত লগাই লৈছোঁ বেছি লগোৱা নাই বেছি মানে একদম পূৰা দূৰৰ পৰা জিলিকি থকা ভিতৰত হ'লেও ভাল নালাগে অকণমান লগাই লৈছোঁ অকণমান বেছি হেভি মেকআপ কৰা নাই মানে বেছি কালাৰফুল কৰি পেলোৱা নাই নেচাৰেল লুক এটা যাতে থাকে কিন্তু দূৰৰ পৰা যাতে মুখখন মানে গ্ল' হয় তেনেকুৱা ধৰণৰ মই কৰিছোঁ আৰু এয়া লাষ্টত বিন্দিটো লগাই লৈছোঁ আমি এতিয়া অসমীয়া বোৱাৰীবিলাকে বিন্দিটো নলগালে অকণমান আধৰুৱা যেন লাগে ন এয়া চাওক ওচৰৰ পৰা জুম কৰি দেখাইছোঁ কেনেকুৱা লাগিছে আপোনালোকৰ আৰু চুলিখিনি মেলি লৈছোঁ চুলিখিনি যেনেকুৱা ইচ্ছা তেনেকুৱা ধৰণৰ আপোনালোকে লগাই ল'ব পাৰে আৰু মই পাহৰিছিলোঁৱেই মোৰ মানে মেকআপ ছেটিঙৰ স্প্ৰে এটা আছিলে সেইটো অকণমান লগাই লৈছোঁ তেতিয়া দিনটো লাষ্টিং কৰিব আৰু চুলিখিনি মোৰ মানে অকণমান ৱেভি টাইপৰ হয় কাৰ্ল কৰিম বুলি ভাবিছিলোঁ কিন্তু তাৰমানে দেৰি হ'ল অলৰেডি কাৰ্ল নকৰোঁ এনেকৈ মেলি পিনেই যাম দেখাইছোঁ যিহেতুকে ভিডিঅ'টো গতিকে গোটেইখিনি ৰেডি হৈ ল'লোঁ আপোনালোককো দেখাই ল'লোঁ ৰেডি হোৱাৰ পিছত এতিয়া আপোনালোকে চাওক ফাইনেল লুকটো কেনেকুৱা লাগিছে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ মতামতসমূহ জনাব কিবা যদি ভুলো হৈছে ক্ষমা কৰিব ধন্যবাদ